Gorisraw Montri Urkaugara Bramwa, Mulam Pagiri for the Reson Card Kotadim. Raisani Dab Saigasan Legacy, Tamulpur Silani, Gorisraw, Asami Cabinet Montri Urkaugara Bramwa, Dine, Braidasanibu Bangsan, Mulam Pagiri for the Reson Karani. Mokona Grandi, Tamulpur Zilao, Sa Zitam Rezanibu Bangsan Subopana, Reson Karana Zagan. Tamulpur Zilao, Reson Karana Hawapariao, Tamzino Goresor Biapni, MCLA, Pabitra Kumar Boro, Bitisni Maupu Sudrama, Ronendro Najari, Are Maupu Sudrama, Ganesiam Das, Garesor Benkon Maukoni Bivangri, Man of Zoti, Bora, Are Tamulpur Zilani, ADC, Kokira Gogimenzing Legacy, Gabang Subumpra, Bahagalaman. আজিৰ তামোলপুৰত প্ৰায় ৫,৭৮৪ খন ৰেচন কাৰ্ড বিতৰণ গড়েশ্বৰ বিধানসভা সমষ্টিত নৱগঠিত গড়েশ্বৰ বিধানসভা সমষ্টিত এইটো দিয়া হ'ব আজি প্ৰায় মানে 10খন 12খন আনুষ্ঠানিকভাৱে আমি দিছোঁ আৰু ইয়াত থাকি গৈছে বহুতখিনি পোৱা নাই বুলি কৈছে কাৰণ এনেকা এটা সমস্যাও দেখা দিছে যে ৰেচন কাৰ্ড এজন মানুহৰ নামত মানে ৰেজিষ্টাৰ হ'ল কিন্তু পৰিয়াল মেম্বাৰবিলাক এন্ট্ৰি হোৱা নাই তাতে বহুত কম্পিউটাৰ অপাৰেটৰবিলাকে আজিলৈকে ঠিককৈ কাম কৰা নাই ক'তবা এনেধৰণৰ ইছ্যুবিলাক আহি আছে যিবিলাক ৰৈ গৈছে আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিৰ অধীনত প্ৰায় ডিচি অফিচৰ পৰা যিটো এটা ৰেকৰ্ড দিছে 4,572 খন ৰেচন কাৰ্ড আকৌ পাব লগা আছে হিতাধিকাৰী হিচাপত হয়তোবা 13,542 জন হিতাধিকাৰী ৰেচন কাৰ্ড হিচাপে 4,572 খন এইটো এতিয়া ফাইনাল এপ্ৰুভেলৰ কাৰণে যেহেতু বিটিসি এৰিয়াত আমাৰ বিটিসি কাউন্সিল চৰকাৰে এপ্ৰুভ কৰে ফাইনালি প্ৰেৰণ কৰা হৈছে ইয়াৰ পৰা এইটো এপ্ৰুভেল পোৱাৰ পিছত নোপোৱা সকলেও পাব আৰু আজি এটা বদিন হ'ল যে যিসকল আত্মসহায়ক গোট কাম কৰে এই সকল সদস্যসকলৰ কাৰণে অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এটা আৰম্ভ কৰি দিছে তাৰ দ্বাৰা দি প্ৰতিজন সদস্যৰ বেংক একাউণ্টত 10,000 টকাকৈ ভৰাই দিয়া হ'ব তাৰ এই টকা দি তেওঁলোকে বিজনেছ কৰিব লাগে আৰু যদি ভাল বিজনেছ কৰা বুলি চাৰ্টিফিকেট পায় আকৌ 12,500 ৰাজ্য চৰকাৰে দিব আৰু 12,500 বেংকৰ পৰা পোৱাৰ ব্যৱস্থা কৰিব তাৰমানে 25,000 টকা তাৰ দ্বাৰা দি মহিলা উদ্যোগী বনাবৰ কাৰণে তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছে আৰু লাখপতি মহিলা যিটো আইডিয়া গোটেই ভাৰতবৰ্ষত মহিলাসকলে লাখপতি হ'ব লাগে আৰু বিকশিত ভাৰতৰ যিটো সপোন বা সংকল্প নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিজন ভাৰতীয় নাগৰিকৰ সংকল্প হিচাপে মানে আজি সোমাই দিব পাৰিছে এই সংকল্পলৈ 2047 চনত ভাৰত বিকশিত মানে ৰাষ্ট্ৰ হ'ব লাগে ধনী ৰাষ্ট্ৰ হ'ব লাগে সেই হিচাপত সমাজৰ শেষ পৰ্যায়ত থিয় দিয়া দুৰ্বল শ্ৰেণীৰ ব্যক্তিসকলক অৰ্থনৈতিকভাৱে সবল কৰি যিটো এটা প্ৰয়াস যিটো এটা চেষ্টা এইটো চলি আছে আৰু আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্মবিলাক আজি বিচিডিচি অফিচবিলাকক বিলাই থকা হৈছে তেওঁলোকে আবেদনটো জমা দিয়াৰ লগে লগে 10,000 টকাটো পোৱাৰ কাৰণে মানে এটা ৰাজ্য চৰকাৰ ব্যৱস্থা কৰিছে মই ভাবোঁ আজিৰ দিনটো খুব মানে ভাল আৰু মই মোৰ বাবে যিটো দায়িত্ব দিছিলে যি অঞ্চলত মই ৰেচন কাৰ্ড বিতৰণ কৰিব লাগে এইটো মোৰ আজি শেষ দিন গড়েশ্বৰতে শেষ হৈ গৈছে আৰু মোক আৰু কোনো জিলাত দিয়া নাই হস্ততা বস্ত্ৰ শিল্প বিভাগৰ পৰা আমি স্বনিৰ্ভৰ নাৰী আঁচনি এটা লঞ্চ কৰি আছোঁ আৰু স্বনিৰ্ভৰ নাৰী হ'ল যে যিসকলে গামোচা আৰণাই আৰু ৰাজবংশী গামোচা বা মিচিং গামোচা প্ৰায় প্ৰতিটো মানে খিলঞ্জীয়া জনগোষ্ঠীয়ে মানে বৈ উলিওৱা গামোচাবিলাকক আমি ৰাজ্য চৰকাৰে কিনো আৰু তেওঁলোকে যাতে বজাৰৰ অভাৱত পইচা এনেই বহি থাকিব লগা নহয় আমাৰ প্ৰডাক্টবিলাক উৎপাদনবিলাক আমি কিনি আছোঁ আৰু তাতে অংশগ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ চব মহিলাই ওলাই আহক যোনে কৰে মানে আমাৰ গাইডলাইন মতে যিবিলাকে গামোচা আৰণাই বৈ উলিয়াইছে সেইবিলাকক আমি কিনিম এতিয়ালৈকে দুবাৰ আমি সেকেন্ড পৰ্যায়ৰ মানে যিটো ক্ৰয় প্ৰক্ৰিয়া মানে পাৰ্চেজিং যিটো প্ৰচেছ এইটো আৰম্ভ কৰিছোঁৱে আৰু ইতিমধ্যে আমি 2 লাখ গামোচা আৰণাই কিনিছোঁ
আৰু ইয়াৰ বিক্ৰীও হৈ আছে বিভিন্ন দিশত আমি তাৰ কাৰণে পইচা এনেই বহি থকা নাই আমি আমাৰ বিক্ৰীও হৈছে আৰু এইটো হ'ল যে আমাৰ যিসকল শিপিনী হয় যিসকলে পৰম্পৰাগত খিলঞ্জীয়া জনগোষ্ঠীৰ পৰম্পৰাটো ৰক্ষা কৰি আছে সেইসকলক যাতে মানে বজাৰৰ অভাৱত এনে বহি থাকিব নালাগে আৰু আমাৰ পৰম্পৰা যাতে শেষ হৈ নাযায় তাৰ কাৰণে 100 কোটি টকা ৰাজ্য চৰকাৰে আমাক বিভাগক দিছে আমি গামোচা আৰণাই কিনি আছোঁ তাৰ বাহিৰেও আমি ঠায়ে ঠায়ে এনেকৈ নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা আৰু তাৰপিছত মানে আমাৰ ৰাজ্য চৰকাৰৰ SOPD ফাণ্ডৰ পৰাও এনেকৈ ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম লৈ আছোঁ আমি মডেল ভিলেজ আমি কৰি আছোঁ আৰু ঠিক তেনেকৈ বজাৰ দিবৰ কাৰণে কাজিৰঙাত ডাঙৰকৈ এটা ইণ্টিগ্ৰেটেড হেণ্ডলুম পাৰ্ক বনাবলৈ গৈ আছোঁ আমি 56 crore আৰু এনেকৈ আমাৰ চাপাগুৰি সমষ্টিৰ অধীনত এটা হেণ্ডলুম মডেল ভিলেজ আমি তৈয়াৰ কৰিছোঁ আৰু ঠিক তেনেকৈ BTC অঞ্চলৰ পৰাও BTC চৰকাৰৰ পৰাও বিভিন্ন আঁচনি লৈ পেলাই হেণ্ডলুম ছেক্টৰটো ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰি থকা কংগ্ৰেছৰ ন্যায় যাত্ৰাটো যোৱাকালিও দেখিছোঁ মানুহ আদৰণি জনাবলৈওতো মানুহ ওলোৱা নাই দুটামান ঠাইৰ বাহিৰে হাজত তেওঁ প্ৰেছ মিট কৰিলে ক'ৰবা এটা ৰাজ্যক লগ ধৰিলে গুৱাহাটীতো মই দেখিছোঁ যে মানে নেশ্যনেল হাইৱেদি বাইপাছেদি যিটো গাড়ী গৈ আছিলে তাক আদৰণি জনাবলৈওতো মানুহ নাছিলে কি প্ৰভাৱ পৰিব ইয়াত কংগ্ৰেছৰ দিন গ'ল ইয়াত অসমত কাৰণ যিটো ন্যায় যাত্ৰা ভাৰত জোড়ো ন্যায় যাত্ৰা ভাৰত জোড়ো এই ভাৰত জোড়োটো স্বাধীনতা আমি 1947 পাইছোঁ 75 বছৰ পাৰ হৈ গ'ল 75 বছৰ আগতে বা 70 বছৰ আগতে কৰিব লগা যাত্ৰা আছিলে তেতিয়া ভাৰত অলপমান মানসিকভাৱে খুব মানে বেলেগ চিন্তাৰে বিভাজিত হৈ আছিল নাগালেণ্ডে স্বাধীনতা বিচাৰিছিলে মিজোৰামে স্বাধীনতা বিচাৰিছিলে ত্ৰিপুৰা ভাৰতৰ অংগ নাছিল লাহে চব ভাৰতৰ অংগ হৈ ভাৰতৰ ৰাজ্য হৈ আছে এতিয়া মানে কি হ'ল শক্তিশালী ভাৰত নিৰ্মাণৰ কাৰণে চবে লাগি আছে ইয়াত ভাৰত জোড়ৰ কোনো মানে প্ৰয়োজনীয়তা নাই কংগ্ৰেছ জোড়ো তেওঁলোকে কৰিছে আচল যাত্ৰাৰ উদ্দেশ্য কংগ্ৰেছ জোড়ো কাৰণ কংগ্ৰেছ বহুত বিভাজিত হৈ গ'ল TMC হৈ গ'ল বিভিন্ন ৰাজ্যত নিজৰ ৰাজ্যৰ নামত কংগ্ৰেছ বিভাজিত হৈ গৈছে NCP হৈ গৈছে এতিয়া কংগ্ৰেছ জোড়ো যাত্ৰাই কৰি আছে গান্ধীৰ ভাৰত জোড়ো যাত্ৰা মই 0 নম্বৰ নিদিম 1 নম্বৰ দিম কাৰণতো এইটো কংগ্ৰেছ জোড়ো যাত্ৰাত কিছু হ'লেও সহায় কৰিছে কিন্তু ভাৰত জোড়ো যাত্ৰা হিচাপে